মানুহক ধৰ্মীটো লাগে কিন্তু কিন্তু মোৰ সপোনবোৰ মোৰ হেঁপাহবোৰ সেইবোৰৰ কি অকণো মূল্য নাই দিনৰ দিনটোতো ঘৰত নাথাকে আৰু ঘৰলৈ যিকণ সময় আহে সেই সময়কণতো কেৱল তেজীৰ কথাই শুনি থাকিব তেজী আমুকটো কৰিলেনে তেজীয়ে তামুকটো খালেনে তেজীৰ মনটো ভালনে
দেখিছনে? হয় ডক্টৰ জোপা হাত পাবলৈ আৰু বেছি পৰ নাই আমাৰ খেতিয়ে চাগে মোলৈ হাতত লৈ আছে এইবাৰ কেজি বিয়াখন পাতি দিব মাত নোহোৱা ছোৱালী ধন বিধ থকা ল'ৰাকালৈ বিয়া দি উলিয়াই দিব পাৰিলে ভাল হয় ডক্টৰ সোনকণ মৰাৰ পিছৰে পৰা কেঁচিজনীয়ে বৰ মন মাৰি থাকে সোনকালে তাইক ভাল এখন ঘৰলৈ দিয়া দিব পাৰিলে তাই দুখবোৰ পাহৰিব
তোৰ পিতা মাৰ মৰাৰ পাছত তোৰ প্ৰতি মোৰ ঘৃণাৰ ভাৱ উপজিছিল। তাৰ পাছতো তোৰ বাবে তোৰ বাবে মই ধনবীৰ গতিবৰ বাবে মা দেখাৰ আগুৱাই নাযাওঁ দেই। পিতা বুলি আগুৱাই মোৰ পিতা হ'বই নোৱাৰা বন্ধু। মোৰ পিতা হ'বই নোৱাৰা। পিতাকে সন্তানক কিমান সামৰি ৰাখে তাক মই দেখিছো। সেই মাছবোৰলৈ চোৱা। বাপেক মাকে কিমান আদৰ যতন লয় তাক চোৱা। মোৰ ভয় লাগে। তোমাৰ মৰমত পৰি থাকিবলৈ বিচৰা মই যদি কিমান কান্দিলো। সেই হিচাপ কৰিবলৈ তোমাৰ সময় নহ'ল। মানুহৰ মৰমৰ সলনি অনাদৰ, অৱহেলা হৈ পালো। চোৱা নাৱৰীয়া, আৱৰীয়া নহয় পিতা তই যি দুখ নিদিয় মই কি বাকী লৈছো মই ভিক্ষা মাগিছো মই তোক এৰি ঘৰলৈ কেনেকৈ যাব